জমেন আউট। নমস্কাৰ বন্ধুসকল, জিৰ' টু ক্ৰেজি ইউটিউব চেনেল আপোনালোক সকলোকে পুনৰ পৰা স্বাগতম জনাইছোঁ। তো এতিয়া মই আছোঁ বৰ্তমান পথাৰত, গৰু দিব আহিলোঁ। তো এতিয়া আমি যাম মন্টুৰ তাত আৰু মন্টুক লগত ল'ম। তো সি কৈছে মানে সকামতে যাব দিছিল মোক, তো এতিয়া যাম। তো বলক তাত লগ পাইছোঁ তাক। মোৰ ভাইটি ভাইটি কিবা এটা কৈ দিয়া। কিবা কি হাঁহি উঠি যায়, কিবা এটা কৈ দিয়া এনেই। এই সৰু ল'ৰা লাজ কৰে নেকি? কিবা কৈ দিয়া। এই লাজ কৰে, আমাৰ ভাইটি আছে, এই লাজ নকৰে। কিবা এটা কৈ দিয়া, কৈ দিয়া। মোৰ ব্লগ চেনেল আকৌ কিবা এটা কৈ দিয়া। হে গাইজ বুলি কয়, হে গাইজ প্লিজ ছাবস্ক্ৰাইব টু মাই ব্ৰাদাৰ চেনেল। কৈ দিয়া, প্লিজ subscribe to my brother's channel. Thank you. Yeah guys, আমাৰ এবাৰ বাবুই ক'ব এইখিনি কথা কৈ দিয়া। এই নোৱাৰে ক'ব, তো কাম নাই ইহঁতৰ। আমাৰ this is my dog, okay? ये मेरा कुत्ता है, ये पापा কিবা কৈ দিয়া। ভৌ ভৌ ভৌ। এই কুত্তা কি ব্লগ বনাই আছা মোক? য়েছ, তো গালি দিছে মোক। তো যাওঁ, তো বলক গাইজ। এতিয়া আমি অলপমান যাওঁ আৰু অলপমান কিবা ৰিল চিল শ্বুট কৰিম। লগত আছে আমাৰ মন্টু দা। তো এতিয়া সেয়ে আৰু এতিয়া আমি যাই আছোঁ। মন্টুহঁতে ঘৰৰ পৰা মন্টুক ল'লোঁ। সি তাৰমানে মোক কৈছিল সি যে সলকান্তে আহিবি অলপ। মই ভাত চাত খাই কিনে গুচি আহিলোঁ, ই ঘুমাই আছে আৰু চাই আছে কি ভিডিঅ'। তই কিয় নাই বাবু, তই কিয় এনানো? সেনে মানে কি হৈছে, ভাত খালোঁ, ভাত খাওঁতে বেছি হৈ গ'ল, তো ঘুম দিলে গ'ল, ঘুমাই দিলোঁ। ৰাতি কি আহি যাব ই চলিটো অসৎ। মানে মোক কৈছে বঢ়িয়াকৈ তই সলকান্তে আহিবি দেই। মই ভাত চাত খাই গাহৰি চাহৰি ভাত চাত দিলোঁ, বেকাৰ চলি গাহৰি পাইছোঁ। আৰু ই চালা তই কিয় না? মোৰো গাহৰি আছে, তো মই 1 বজাতে দিছোঁ। সময়বস্তু সময়ত কৰিব লাগে, এনেকৈ কথা এষাৰ কোনোবা কৈ গৈছে, কিন্তু এই সময়বস্তু সময়ত নকৰে। এই হলিও মই গৈছোঁ আৰু আহিছোঁ। ই মোক কৈছে আহিবি দেই সলকান্তে আহিবি, অলপমান ভিডিঅ' চিডিঅ' শ্বুট কৰিম। এই কিয় না? আৰু এইফালে মাকে চাই আছে, ভাত চাত নেদেই, মাকে চাই আছে। তই এনে কৰিব নালাগে না ইফালে। তো গাইজ, এয়া আমাৰ বৰষুণত পৰা ৰাস্তা, আমাৰ মামাই বনাই দিয়া ৰাস্তা গাইজ। কিবা ক'ব? মামাই বনাই দিছে, কিন্তু মামাই বিলটোহে দিছে, মানে বিলটো চৰকাৰৰ পৰা দিছে, কিন্তু বনাইছে ঠিকাদাৰে। তাৰপিছত আমাৰো সহযোগিতা লাগে অলপ। এতিয়া পানী ইয়াতে আছে, আমি মানে অলপ কাটি দি পানীটো উলিয়াই ব্যৱস্থা হ'লেও চেইন কেবল দিব লাগে না। চেইন কেবল দিব, কিন্তু ৰাস্তাটো নবোৱাকৈ চেইন কেবল কেনেকৈ দিব? গতিকে চেইন কেবল দিব, 2 দিনমান দেৰিকৈ ৰাস্তাটো বহি যাওঁ। এতিয়া বৰষুণ চেইন কেবল দিব 32 বছৰ পাছত। আচ্ছা হাগিছি গাইজ। আৰু এইটো বিখ্যাত মেন আমাৰ ইয়াৰ, সেইজন বিখ্যাত ব্যক্তি, যিজনে এটা সময়ত ভাইৰেল হৈছিল। কিবা এটা কৈ দিয়া ডাঙৰীয়া। কি ক'বা? কিবা এটা কৈ দিয়া আৰু। আকৌ নকওঁ। चीटिंग करता है तू, चीटिंग करता है तू। তুমি চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিলা ন? नहीं তো দিম বুলি কৈছে গাইজ। ভাইটি প্লিজ এবাৰ কিবা এটা কৈ দিয়া। তো গাইজ, এই দুজনী কলিজা আহিছে, এই কলিজা দুজনী। লাজ কৰিছে গাইজ। ড্ৰেছ চেঞ্জ কৰিলোঁ, এতিয়া আমি যাম খেলা খেলবা, মানে ক্ৰিকেট হ'ব। আমি সদায় চলিকেইটাই ক্ৰিকেট খেলোঁ। ৰিল চিল শ্বুট কৰা হৈ গ'ল। তো ডিছক্ৰিপশ্যনত আমাৰ মন্টুৰ ইনষ্টাগ্ৰামৰ লিংকটো থাকব। তো মই অলপ বনাব নাই, গোটেই সি বনাই থাকে, এবাৰ ফ'ল' কৰি দিব। আৰু আমি যাম খেলা খেলবা। তো গাইজ, এয়া আমাৰ হৈছে ফিল্ড, আৰু এজন হৈছে কে এল ৰাহুল। এবাৰ চাই দিয়া গাইজ। ইটা গুৰুত্ব দিয়া নাই, যেতিয়া 1 মিলিয়ন হ'ব তেতিয়া গুৰুত্ব দিব। मरना तेरे को डर नहीं लगता? বলাৰৰ নাম নাজানো, কৈ দিয়া তোমাৰ নামটো। नाम नहीं खत्म, কৈ দিয়া। नामটো ৰেজিষ্টাৰ নাই। আৰু তোমাৰ নামটো কি? আৰু এইখন আমাৰ এই ফিল্ড, এই অৱস্থাত তথাপিও আমি এতিয়া খেলি আছোঁ। বল হৰলা গাইজ। আমাৰ মন্টুদাই পুৰা বেট ধৰি আছে। অলপ ভালকে ক'ব, গাজাব বেজেতি যাব নহ'লে তোৰ।
বাহ বাহ জমেন আউট এইটো আমাৰ বিৰাট কোহলি গাইছ ফাইনেলি খেলা হৈ গ'ল তো এতিয়া আহিলোঁ আমি দাবুন গেলে মন্টুন গেলে ভিডিঅ' বনোৱাটো সদায় সেই তো এইখিনিয়ে তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব